সৰ্বস্ব ইউটিউব চেনেল লকডাউন গুৱাহাটীত আকৌ লকডাউন হ'ব নেকি আজি ইয়াৰ বিষয়ে কিছু কথা পাতিম আৰু আপোনালোকক দেখুৱাম স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাওক তেতিয়া গম পাব যে গুৱাহাটীত আকৌ লকডাউন হ'ব নে নহয় আৰু আপোনালোকে তলত কমেন্ট কৰি কওকচোন যে লকডাউনটো হোৱা আপোনালোকে বিচাৰে নে নিবিচাৰে তেনেহ'লে বলক বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ গুৱাহাটীত পুনৰ লকডাউন কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে দিনক দিনে গুৱাহাটীত বৃদ্ধি পোৱা কৰোনা আক্ৰান্তৰ সংখ্যালৈ চাই বহুতে আশংকা কৰিছে যে গুৱাহাটীত পুনৰ লকডাউন প্ৰযোজ্য কৰা হ'ব নেকি এই সন্দৰ্ভত শনিবাৰৰ সংবাদমেলত স্পষ্ট কৰি দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ জনায় যে গুৱাহাটীত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও সুদীৰ্ঘ লকডাউনৰ পাছত বহু লোকৰ জীৱিকা আৰম্ভ হৈছে গতিকে ততাতৈয়াকৈ লকডাউন প্ৰযোজ্যৰ কথা ভবা নাই তেওঁ জনায় যে আগন্তুক 15 দিনৰ ভিতৰত গুৱাহাটীত 50,000 কৰোনা টেষ্ট সম্পন্ন কৰা হ'ব তাৰ বাবে গুৱাহাটীৰ GMCHৰ লগতে 12খন হস্পিটেল নমুনা দানৰ বাবে ঠিক কৰিছে চৰকাৰে এই 50,000 টেষ্টৰ ভিতৰত যদি 500 লোক কৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে তেতিয়াহে গুৱাহাটীত লকডাউন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব চৰকাৰে অৰ্থনৈতিক অৱস্থালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰাটো অতিকৈ জৰুৰী বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা দুগুণ হ'বলৈ সময় লাগিছে 8.8 দিন অসমলৈ এতিয়ালৈ বহিৰাজ্যৰ পৰা 1,73,493 গৰাকী লোক উভতি আহিছে বাছেৰে আহিছে 65,156,000ৰো অধিক লোক বহিৰাজ্যৰ পৰা ৰেলেৰে আহিছে 68,630,000ৰো অধিক লোক আৰু বিমানেৰে প্ৰায় 39,730,000 লোক বহিৰাজ্যৰ পৰা অসমলৈ ঘূৰি আহিছে অসমত কৰোনাত মৃত্যুৰ হাৰ 21% আৰোগ্যৰ হাৰ হৈছে 48.18% এসপ্তাহৰ আগতে অসমত আৰোগ্যৰ হাৰ আছিল 10% অসমত 2 লাখৰো অধিক লোকক কৰা হৈছে কৰোনা টেষ্ট গুজৰাট কেৰালা মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যতকৈ কৰোনা টেষ্টৰ ক্ষেত্ৰত আগত আছে অসম গুৱাহাটীত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আছিল 172 গৰাকী গুৱাহাটীত 25 গৰাকী কৰোনা ৰোগীৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই এয়া অতি উদ্বেগজনক খবৰ যোৱা 4 জুনত অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক সেই দিনটোত আক্ৰান্ত হৈছে 285 গৰাকী লোক কৰোনা আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে হোজাই আৰু দ্বিতীয় স্থানত ধুবুৰী তৃতীয় স্থানত আছে নগাঁও জিলা অহা 30 জুনৰ ভিতৰত অসমত 3 লাখৰো অধিক লোকক কৰা হ'ব কৰোনা টেষ্ট বহিৰাজ্যৰ পৰা ট্ৰাক বাছবোৰ আহি ৰোৱা বিভিন্ন স্থানত সন্দৰ্ভতো ব্যৱস্থা ল'ব চৰকাৰে অহা 15 দিনৰ ভিতৰত গুৱাহাটীত 50,000 লোকক কৰা হ'ব কৰোনা টেষ্ট অহা 16 জুনত গুৱাহাটীৰ 12টা স্থানত কৰোনা টেষ্টৰ বাবে নমুনা দান কৰিব পাৰিব জনসাধাৰণে পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া এই 50,000 লোকক ভিতৰত যদিহে 500 লোক কৰোনাত আক্ৰান্ত হৈছে বুলি ধৰা পৰে তেতিয়া গুৱাহাটীত প্ৰযোজ্য কৰা হ'ব লকডাউন কেৰালাৰ পৰা অসমলৈ অহা আছে প্ৰায় 25,000 লোক ৰেলেৰে আহি আছে এই লোকসকল মৃতদেহ সৎকাৰৰ পৰা কৰোনা সংক্ৰমণ নহয় ৰাজ্যক বিভ্ৰান্ত নহ'ব লাগে বুলি কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু হোম কোৱাৰেণ্টাইনত থকা ৰাজ্যৰ লোকসকলক চৰকাৰে প্ৰদান কৰিছে প্ৰায় 8 কোটি টকা হোটেল কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবদ চৰকাৰে বৰ্তমান ব্যয় কৰিছে 26 কোটি টকা বাহিৰত থকা লোকসকলৰ চৰকাৰে এতিয়ালৈকে প্ৰদান কৰিছে 153 কোটি টকা প্ৰতিবাদী কাৰ্যসূচীত সামাজিক দূৰত্ব পালন কৰা মনন নামৰ এক নেটৱৰ্ক মুকলি কৰিছে চৰকাৰে 104 জৰিয়তে কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞ আগবঢ়াব সেৱা যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক জয় আই